सुबुं माहारिनि गेजेराव फिन मोनसे जुनारनि आखुथायखौ नुनो मोनदों। सासे फिसाज्लाया गावनि असे बिमाखौनो जिनाहारि खालामदों। बुंनो थाङोब्ला आथिखालाव माखासे मानसि माहारिनि आखुथायखौ जुनारजों रुजुयोब्लाबो गाज्रि जानाय नंला। जुनारफोरनि गेजेराव मानसि माहारि बादि बिमा बिफा बिमायं बिबै बिबौ बायदि सोमोन्दो थाया। मानोना मानसिनि बादि बिसोरहा साननो हानाय गुन गैया। नाथायब्ला आथिखालाव मानसि माहारिखौबो गोबांखौनो बेबायदि साननो हानाय गुन गैयै जालांनायखौ नुनो मोनसै। जायनाखि गाव मा मावो बेखौनो हमदांनो हाया। दिनैनि समाव सासे फिसाज्लाया गावनि असे बिमाखौनो जिनाहारि खालामनाय जाथाया फोरमान दिन्थिदों। बेबायदि लाजिनांथाव जाथायानो जादों अदालगुरिनि औरांआबादी साहा बागानाव। जिनाहारि खालामग्रा दुथां फिसाज्लानि मुङानो जाबाय 35 बोसोर बैसोनि दीपक गौड़। मिथिनाय बादिब्ला गोदान बोसोरनि जागायजेननाय सानखालि जौ लोंनानै हरनि समाव गावनि 60 बोसोर बैसोनि असे बिमाखौ जिनाहारि खालामदों। जाथायखौ लानानै जिनाहारि खालामजानाय बिमाया गावनि असे फिसाजोनो मिथिहोयो आरो गोसारनो हमो। जाथायखौनो लानानै आदिबासी आफादनि दैदेनगिरिफ्रा दुथां दीपक गौड़खौ आयेन बायदि साजा मोनहोनो पानेरी पुलिस थानानि आखायाव गथायो। খুবই লজ্জাজনক ঘটনা। কথাষাৰ শুনিলেই মানে নিজকে মানে খুব পাপ লগা কথা বুলি ক'ব লাগিব। যোৱা নিশা প্ৰায় 10টামান বজাতে আমাৰ এই বাগিচাৰে এজন যুৱকে নিজৰ মাকৰ লগতে বলৎকাৰ কৰা কথাখিনি আমি গম পাইছোঁ। যে নেকি আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা আৰু খুব লজ্জাজনক কথা। আৰু কথাষাৰ শুনিলে বুলি পাপ লাগে সেই ধৰণৰ কথা এটা হৈছে মানে। গতিকে এই পৃথিৱীত এই মানৱ জাতিত যে এনেকুৱা ঘটনা হ'ব এবাৰ শুনিবলৈ পোৱা যাব কেতিয়াবা আশা কৰা নাছিলোঁ, কিন্তু এইটো শুনিবলৈ পালোঁ। খুব দুখ অনুভৱ কৰিছোঁ, হৃদয় মানে কান্দি উঠিছে। যিবিলাক চিন্তা কৰা নাছিলোঁ এইবিলাক ঘটনা আমাৰ মাজত হৈ আছে মানে। সেই ঘটনাটো মই ধিক্কাৰ দিছোঁ। যোৱা নিশা তেনেকুৱা যোৱা আমাৰ 2022 আমি বিদায় দি কিনে আমি 2023 আমি আঁকোৱালি লৈছোঁ। আৰু যোৱা নিশা 1 তাৰিখ আছিলে 2023 বৰ্ষৰ প্ৰথম দিনাই আৰু এই ধৰণৰ ঘটনা আমাৰ বাগিচাত হ'বলৈ পালে। গতিকে এই ধৰণৰ ঘটনা আৰু যাতে পুনৰাই কাৰো লগত কোনো জেগাত কোনো অঞ্চলত নহওক তাৰ কাৰণে মানে মই আশা কৰিছোঁ। আৰু যিয়ে এই ল'ৰাজনে যি হিচাপে ঘটনা ঘটাইছে তাক আইনীভাৱে যি প্ৰক্ৰিয়াৰে যি ধৰণে তাক দণ্ডনীয় হ'ব লাগে তাক দণ্ড দিব লাগিব, তাক শাস্তি প্ৰদান কৰিব লাগিব। সি যাতে ওলাই আহিব নোৱাৰে তেনেকুৱা ধৰণৰ আইনে ব্যৱস্থা ল'ব লাগে, সেইখিনি কথা মই ক'ব বিচাৰিছোঁ। ল'ৰাজনৰ নাম আছিলে দীপক গৌড়। মোটামুটি ধৰক 35-34 ভিতৰত হ'ব। মাকজন হ'ব মোটামুটি 60+ হ'ব মাকজনীৰ বয়স। মাকজনী খুব মানে মানসিকভাৱে ইমান ৰেডিয়ে নহয়, বেমাৰী মানুহ। তেনেকুৱা ধৰণৰ ঘটনা আগতেও তেনেকুৱা হৈছে যদিও কথাবিলাক ওলাই অহা নাছিলে, কিন্তু যোৱাকালি কথাখিনি ওলাই আহিছে। ঘৰৰ মানুহে কথাখিনি গম পাইছে, যাৰ কাৰণে তাৰ ভাইকৰ লগত খুব মাৰপিট হ'ল। ভাইকেহঁতে ৰাতি তাক কিবা কৰি তাক বান্ধাবন্দী কৰি ৰাখিছিলে। এতিয়া আমি পুলিচ মাতি উপায় নাপাই পুলিচ মাতি আমি এতিয়া পুলিচত আমি গতাই দিছোঁ যাতে আইনে ইয়াৰ ব্যৱস্থাটো লওক। ৰাইজে ব্যৱস্থা ল'ব পৰা নাই, কিন্তু আইনে ব্যৱস্থা লওক আৰু ইয়াক উচিত শাস্তি প্ৰদান কৰক। যাতে এই ধৰণৰ ঘটনা যাতে মানে পৃথিৱীত আমাৰ মানৱ সমাজত যাতে নহওক তাৰ কাৰণে আইনে কঠোৰ ব্যৱস্থা হাতত লওক বুলি মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আচাৰ মজিয়াৰ পৰা মই আইন ব্যৱস্থাক মই দাবী জনাইছোঁ আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে। ধন্যবাদ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों। ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव
थोंजों सुलाद लानो हागोन।